এ মায়া মৰমৰে মায়া তুমি জানো সঁচানে মৰমৰে মায়া। পাপা তুমি জুবিন দা গান দেখোন ফেণ্টাষ্টিক গাই দিলা। হে ল'ৰা দেখিলে মই জুবিন দা কিমান ডাঙৰ ফেন, পুৰা মজাছে গান গাওঁ দিছো নে জুবিন দা ভাগৰ। অঁ বাবা একদম তুমি একদম মজা গাইছা। আইও মিনেছহে তহঁতি গান গাই গাই কোনফালে যাৱ ঐ? জধা মূৰ্খ ভেবেলা দেখা নে নি পূজা হৈ আছে, পূজা চাবলৈ যাওঁ আকৌ ক'লে যাম নহ'লে। মই এনেই সুধিছোঁহে কিবা। জধা মূৰ্খ ভেবেলা পূজা চলি আছে, আমাৰ মিনেছক পূজা দেখাই আনোগৈ। অঁ আজি পূজা চাবলৈ যায় নি আপোনালোক? পূজা চাবলৈ নগৈ কি টুৰিষ্টকে ভোজ খাই ঘৰতে বহি থাকিম নি। আজি আমাৰ একদম মিনেছক বৰ ডাঙৰ বন্ধুক এটা কিনিম, একদম তোৰ টিকাত মাৰি টিকা ৰঙা কৰি পঠিয়াব চাবি তই। সেই কৃষ্ণ আপুনি ইমান বেয়াকৈ কৈছেনে? মই আপোনাক কথাটোহে সুধিছোঁ। হে ভেবেলা আজি বহুত ডাঙৰ বন্ধুক এটা কিনিম চাবি তই। এইডালৰ বাপেকটো ইমান চিকটা, এইডালকনো ক'ত কিন দিব। বৈ মিনেছৰ তোকে মই কিন নোংগে, এইডালৰ লগত কথা পাতি লাভ নাই। এইটোত একদম বাপেক পুতেক এটাও একদম সোধা নহয়, দুইটা উস্তাদি একদম মস্ত ফটোৱা। জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে। পাপা তুমি গান গাই থাকিব নালাগে, মোক পূজা চাবলৈ কেতিয়া নিবা? সেই ল'ৰা পূজা দুদিন হৈছে ৰ, একদম লাষ্টৰ দিনাখন লৈ যাম, একদম যি কিনা তাকে কিনি দিম। মিনচেহঁত চব গ'ল পূজা চাবলৈ, মই এতিয়া বাটত দেখি আহিছোঁ, মোকো লৈ ব'লা। অঁ তাৰ কথা বাদ দে, তাক আজি যাবলৈ দে, তই একদম লাষ্টৰ দিনাখন যাবি আকৌ, একদম লাষ্টৰ দিনাখন মোৰ লগত ওলাবি, তাক একদম দেখাই দিবি এতিয়া বস্তু কিমান কমত আনিলো, চা সি আজি মস্ত দাম দি আনিব চাবি তই। মই সেইবোৰ নাজানো, মোক পূজা চাবলৈ লৈ ব'লা। এই ল'ৰা আজি যাব নালাগে, আজি এইটো গ'লে একদম মস্ত দাম ল'ব, তই ইমান দাম দি বস্তু কিনে নিব। একো নহয়, ভেবেলা পইচা ধেৰ আছে, আজি মই পইচা একদম লৈ যাম, পইচা দি কিনি আনিম। ঠিক আছে হ'ব দে, তেতিয়াহ'লে আজি ৰাতিকে ওলাবি। পূজা আৰম্ভ হৈ গ'ল নহয়, পূজা চাবলৈ যাব লাগিছিলে। এতিয়া পূজা চাবলৈ কাৰ লগত যাম বাৰু? এজনী পিংকীজনীও নাযায় নহয়, পূজা চাবলৈ লগ ধৰি আছোঁ, তাই আকৌ পূজা চাবলৈ নাযায়। অঁ হেল্ল' পানেশ্বৰ দা কওকচোন। অঁ সেই মোলেশ্বৰ তুমি পূজা চাবলৈ গ'লা নি? এই পানেশ্বৰ দা কাৰ লগতনো পূজা চাবলৈ যাব, লগেই বিচাৰি পোৱা নাই। অঁ আমাৰ আকৌ ভেবেলা আজি বৰ উৎপাত কৰি আছে, পূজা চাবলৈ যাওঁ কৈ আছে, তাকে বোলো পূজাখন দেখাই আনোগৈ আজি। অঁ তেতিয়াহ'লে ভালেই আকৌ, ময়ো পূজা চাবলৈ যাম বুলি ভাবিছিলোঁ, আমি একেলগে যাওঁ তেতিয়াহ'লে। অঁ তুমি গধূলি সময়ত আমাৰ ঘৰলৈ আহি যাবা। অঁ ঠিক আছে, মই গৈ আছোঁ বাৰু। ঐ ভেবেলা গুলেশ্বৰ দা আহিব এতিয়া আহ। অঁ পাপা আহিব এতিয়া, এই মায়ে মোক ৰ'বলৈ কৈছিলে, মায়ে আহিবলৈ, মায়ে কিবা কথা এটা ক'ব বোলে, ৰ'বলৈ কৈছে। অঁ সেই পূজাৰ পৰা জেলপি কেইখনমান লৈ আহিব। অঁ জেলপি কেইখনমান লৈ আহিম বাৰু। ঐ ল'ৰা পূজা ধেৰ মানুহ হ'ব, বাপেৰৰ হাতখন এৰি নিদিবি আকৌ, হেৰাই থাকিবি নহ'লে। অঁ মা মই এতিয়া ইমান সৰু হৈ থকা নাই, হ'ব মই জানো, মই হাততে ধৰি থাকিম বাৰু। অঁ পানেশ্বৰ দা মই পালোহি। অঁ মোলেশ্বৰ তুমি আহিলা নি? অঁ পানেশ্বৰ দা মই আহিলোঁ। অঁ পিছে নবৌ আপুনি পূজা চাবলৈ নাযায় নি? আজি নাযাওঁ, একদম লাষ্টৰ দিনাখনে যাম আৰু। অঁ ঠিক আছে, লাষ্টৰ দিনাখন গ'লেও হ'ব, এদিন গ'লেই হয় আৰু। অঁ পানেশ্বৰী তুমি নোযোৱা যদি আমি যাওঁ তেতিয়াহ'লে।